তো আজি ৰাতিপুৱা আহিছোঁ প্ৰায় 4:30 বাজিছে। এতিয়া মই বোলে আপোনালোকক অলপমান নতুন ভিউ দেখাই দিওঁ আৰু দেখিছে কি ধুনীয়া ঠাই। আৰু ইয়াত এনেকৈ আমি ফুৰিব আহিছোঁ, ৰাতিপুৱা মৰ্ণিং ৱাকত আহোঁ। তো আহি কিনে অলপ ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। এনেকৈ আমি অলপমান খোজকাঢ়ি লৈ মেলি এনেকৈ অলপ এক্সাৰচাইজ কৰি লৈ তো আছিলোঁ। আৰু আপোনালোকক মানে মই ভিডিঅ' দিয়া নাই বহুত দিন, তো কিয় দিয়া নাই মানে অলপ বহুত প্ৰব্লেম চলি আছিল মোৰ, সেইবাবে দিয়া নাই। আৰু এনেকৈ আমি ফুৰি মেলি আহি এতিয়া ঘৰত অলপ দোকানৰ বস্তু বনালোঁ আৰু মায়ে বনাইছে। আৰু এনেকৈ গাছত ভেন্দি লাগিছে আৰু দেখিছে বহুতবোৰ লাগিছে ভেন্দি। আৰু এতিয়া মই উঠিছোঁ টিঙৰ পৰা, কাৰণ আমাৰ পাণডাল বহুত হৈ গৈছে আৰু পাণডাল ভাবিছোঁ অলপ বেছি দিওঁ দোকান এখনতে। তো এতিয়া মোৰ পাণ পাৰা মিলি হৈ গ'ল, তাড়াতাড়ি পাৰিছোঁ কাৰণ কলেজত যাব আছে আৰু এমখা পাণ হৈ গ'ল। এতিয়া যাই মেলি কলেজত আৰু ভাত চাত খাই মেলি যাই আছোঁ কলেজ। আৰু এডমিট চেডমিট লৈ ল'লোঁ এইবিলাক জেগাত। তো কলেজৰ পৰা আহি পোৱাতে দেৰি হ'ব, প্ৰায় 5টা মানে বাজিব, 4:30 এক্সাম। তো এতিয়া আহি পাই ঘৰত ভাত চাত খুৱাই দিব মায়ে, আঙুলিটো কাটি আছে মোৰ, তো সেইবাবে। তো আজি